এভৰিৱান পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ফাইনেলি এয়া আমি আহি পালোঁ ভণ্টিৰ ঘৰ আৰু আজি হৈছে তাইৰ 7মহীয়া সকাম আমি যেতিয়া গৈ পাইছিলোঁ তেতিয়া ভকতসকলে এনেকৈ পুথিপাঠ কৰি আছিলে নাম কীৰ্তন কৰি আছিলে তেওঁলোকৰ আলহী বঙহী আৰু আমাৰ ফালৰো আলহী বঙহীবোৰ আহিছিলে এয়া হৈছে যোৱাকালি প্ৰস্তুতি আমি আমাৰ ঘৰত মানে মাৰ ঘৰত এনেকৈ খুৰীহঁতে লাৰু চাৰু বনাইছে ময়ো লাগি দিছোঁ বাৰু যদিও বা মই ভিডিঅ'ত ওলোৱা নাই ময়ো লাগি দিছোঁ আৰু পিঠা যোৱাকালিয়ে বনোৱা হৈ গ'ল আৰু আজি এই এওঁলোকে হাঁহি থাকিবই পৰা নাই কেঁচা লাৰু আৰু পকা লাৰু বনাইছে এয়া খুৰী পেহী আৰু মোৰ বা আৰু এয়া হৈছে ভণ্টিৰ ঘৰলৈ যোৱাৰ আগমুহূৰ্তত আমি কৰা কিছু ফটোশ্বুট আৰু এতিয়া আৰম্ভ হ'ব যা যোগাৰ কৰি আছে সকামৰ যোগাৰ বহুত লাগে নহয় এইটো সিটো যোগাৰ কৰোঁতে বহুত দেৰি হৈ যায় সিফালে পুথি সামৰিলে আৰু ইফালে যা যোগাৰ কৰিছে নিয়মখিনি কৰিবলৈ এয়া পাঠক আৰু আমাৰ জ্ঞাতিয়ে দুটাকে ভণ্টি আৰু মোৰ ভনীজোৱাই দুয়োকে তেল মানে গোঁসাই তেল সিন্দুৰ দিছে আৰু এখেত আমাৰ জ্ঞাতি হয় ৰাণাদা ইয়াৰ পিছত মোৰ মা আৰু শাহু মা দুয়োজনীয়ে নিয়মখিনি কৰিছে দুয়োজনীয়ে খুৱাইছে ধুনীয়াকৈ আৰু আমিও খুৱাইছোঁ পিছত কিন্তু মূল যিখিনি নিয়ম সেইখিনি মাহঁতে কৰিছে এনেকৈ ইয়াৰ পিছত মই মোৰ ভাগিন কেইজনী আৰু মোৰ টিকলু মৰমৰ লগৰ কেইজনীৰ লগত অকণমান ধেমালি কৰিলোঁ মনেও অকণমান খেলিলে সিহঁতৰ লগত ৰিলছ বনালোঁ ঢেৰ কিবা কিবি কৰিলোঁ সিদিনাখন আৰু ইফালে আৰম্ভ হৈ গৈছে খোৱা লোৱা পৰ্ব আলহীবিলাকে আৰু ৰাইজসকলে খাবলৈ বহিছে আমিও লাহেকৈ খাবলৈ বহিম আৰু মানুহ যথেষ্ট হৈছিলে আৰু গৰমো বহুত আছিলে সেইদিনাখন ঢেৰ গৰম আছিলে এয়া আমিও খাবলৈ বহিছোঁ মই ওলাম চাগে অকণমান এয়া আমি তিনিজনী বাই ভনী মোৰ বৰদেউতাৰ ছোৱালী দুজনী মোৰ কাষত আৰু মাজত এজনী মই আমি একেলগে এসাঁজ খালোঁ ভণ্টিৰ ঘৰত আৰু দিনটো প্ৰায় এনেদৰেই পাৰ হ'ল এয়া মাহীয়েকৰ ঘৰত মোৰ ল'ৰাৰ উৎপাত খুব ফূৰ্তি পালে সিও দিনটো লগৰখিনিক পালে খুব সুন্দৰকৈ দিনটো পাৰ হ'ল আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ ভণ্টি ভালে কুশলে থাকে আৰু সময়লৈকে যাতে তাই একো কষ্ট নাপায় ভালে কুশলে যাতে সকলোখিনি হৈ যায় আজিৰ ভিডিঅ'টি ইমানেই পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে টাটা বাই বাই